কৰোনা ভাইৰাছে ভাৰতত মহামাৰী ওলোৱাৰ পিছত অসমতো কৰোনা আতংক বিয়পি পৰাৰ পিছত এক বিশেষ বস্তু বিচাৰি অসমৰ ৰাইজৰ মাজত হাহাকাৰ লগা দেখা গ'ল। এটা সময়ত অসমৰ বিভিন্ন সৰু সৰু ফাৰ্মাচী বিভিন্ন গ্ৰ'চাৰী দোকানত সহজতে পোৱা এই বস্তুটো বিচাৰি বৰ্তমান মানুহৰ মাজত হাহাকাৰ লগা দেখা গৈছে। সেই বস্তুটোনো কি? সেই বস্তুটো হৈছে হেণ্ড চেনিটাইজাৰ। কৰোনা ভাইৰাছৰ বৰ্তমানলৈ কোনো ভেকচিন ওলোৱা নাই যদিও আপোনাৰ নিজৰ সজাগতা, নিজে চাফ চিকুণকৈ থকা আৰু প্ৰত্যেক মুহূৰ্ততে সঘনাই হাতখন চাফ চিকুণকৈ ধুই ৰাখিলে এই কৰোনা ভাইৰাছৰ পৰা আপুনি বাচি থাকিব পাৰিব। সেই ক্ষেত্ৰত এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ আপোনাক বিশেষভাৱে সহায় কৰে। আপুনি ক'ৰবালৈ ওলাই গৈছে, য'ত আপুনি পানীৰ ব্যৱস্থা নাই, সেই সময়তো আপুনি এই হেণ্ড চেনিটাইজাৰটোৱে আপুনি পানী নোহোৱাকৈ ধুই পেলাই আপুনি বিভিন্ন ৰোগৰ বীজাণুৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। সেয়েহে এই হেণ্ড চেনিটাইজাৰৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। সেয়েহে এই হেণ্ড চেনিটাইজাৰটো বিচাৰি বৰ্তমান অসমৰ লগতে যোৰহাটৰ বজাৰত বিভিন্ন গ্ৰাহকে হাহাকাৰ কৰা দেখা গৈছে। কিন্তু এক সুখবৰ আমি লৈ আহিছোঁ যে এই বৰ্তমান এই হেণ্ড চেনিটাইজাৰটো আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰিব। আমাৰ গাঁৱৰ বাৰীবোৰত সহজতে পোৱা নিমপাত আৰু এল'ভেৰাৰ পাতেৰে এই হেণ্ড চেনিটাইজাৰ আপুনি প্ৰস্তুত কৰিব পাৰিব। বিশেষকৈ এই হেণ্ড চেনিটাইজাৰটো ইমানো গুণযুক্ত যে বিভিন্ন উন্নত কোম্পানীয়ে প্ৰস্তুত কৰা হেণ্ড চেনিটাইজাৰতকৈ আপুনি নিমপাত আৰু এল'ভেৰাৰ পাতেৰে প্ৰস্তুত কৰা এই হেণ্ড চেনিটাইজাৰটো আপোনাৰ উন্নত প্ৰকাৰৰ। কেনেকৈ প্ৰস্তুত কৰিব আমি জানো আহক। 1 লিটাৰ পানীত 250 গ্ৰাম নিমপাত আৰু 4 খিলা পাতৰ অইলটো এল'ভেৰা 4 খিলা এল'ভেৰা পাতৰ ৰসটো অইলটো দি পেলাই আপুনি মিক্সিত পিচি যিটো ৰস উৎপাদন হ'ব, সেই ৰসটোৱে হৈছে আপুনি হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰিব। আহক আমি সকলোৱে গাঁৱত উপলব্ধ এই দুবিধ বস্তু ব্যৱহাৰ কৰি আমি নিজে ঘৰতে প্ৰস্তুত কৰি হেণ্ড চেনিটাইজাৰ হিচাপে ব্যৱহাৰ কৰি আমি কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰোঁ। আহক, ধন্যবাদ।